বুনিয়াল দোকান পালো মই নৰো এইটা মাছ চাব গৈছিলে এটা বুনিয়াল এইটো আহিলা 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 এই দোকানটোতে ভিতৰতে সোমাই আছে পাই বৈ ভিতৰত সোমাই চাংগে বৈ মানুহটো এটা আছে হ'বা পাই গ'ল সেই ফাইনেলি এইটো একদম পুৰা এন্ধাৰ ভিতৰত সোমাইছে মুনিয়ান পামচোন ফাইনেলি হাতত পাই গ'ল দেই বস্তুটো পুৰা অপেনিং কৰিম এতিয়া দিল দিবা অহা বস্তুটো মজা লাগিব হেল্ল' গাইছ আজি মানে যে বস্তু আহিছে দিল্লী বা মোৰ কাৰণে বহুত ডাঙৰ ইমানো ডাঙৰ নহয় অলপমান সৰু সুৰাই আৰু তো গতিকে অলপ দেৰি পিছত যাম আনিমগে ফালিচি সকলোখিনি দেখুৱাম কাটি মেলি ভাত খালে অলপ পিছত যাম দে আনিবলৈ চাই বিস্কিট নকৰাকৈ শেষলৈকে চাদিহে দেখিছোঁ দেই এতিয়া মানে ভাতটো খাই ল'ম তাৰপৰা গৈ আছোঁ আনিবলৈ তো চাওক ভিডিঅ'টো শেষলৈকে চাওক ওলাই মেলি একদম ৰখি আছোঁ 4টা বাজিব এতিয়া আজি নাহিবই নাই কি নাই ৰখি ৰখি আমনি লাগিছে আহে না নাহে না তো অলপ দেৰি পিছত ৰখিলে গম পাইছোঁ নহয় যাংতে যে একেবাৰে গধূলি হৈ গ'লগৈ আকৌ তাত পাংতে ৰাতি হয় না কি হয় না ক'ব পোৱা নাই আৰু ইমান দেৰিকৈ আহিছে নহয় ৰখি ৰখি আমনি লাগি গৈছিলেগৈ আকৌ দিল্লীৰ পৰা আহিছে বুলি কৈছিলো যে তাৰমানে মই বস্তু এটি অৰ্ডাৰ দিছিলোঁ আকৌ সেটি তাৰমানে দিল্লীৰ পৰা আহিছে সেইকাৰণে দিল্লীৰ পৰা আহিছে বুলি কৈ দিলোঁ চাই থাকচোন এতিয়া কি ওলায় এখন এনেকৈ তাৰমানে লাংকাচি পথাৰখন পাৰ হৈ যাব লাগে আকৌ এখনে আছে লাংকাচি পথাৰ একদম দেই পথাৰৰ দিনত যে একদম টহলকৈ সোমাই তাৰপৰা এই গোটা আছে আমাৰ লগৰ শিপাও কয় গোটা কি কৈছে টঙাইছে ইয়াতে তাৰমানে ৰখি আছিলে এটা নাম লাডু কয় সেইকাৰণে বুনিয়ালু বুলি মাতিলোঁ তাক বুনিয়ালু বুলিয়ে মাতে আৰু তাৰমানে চবেই এতিয়া ফাইনেলি জেগাডোখৰ পালোঁ সিহঁতে যোনটো তিনিআলি ৰখিছিলে সেই তিনিআলিলৈ পালোঁহি এইটো তিনিআলিৰ নাম হৈছে কামিনী অটো ষ্টেণ্ড ভাই সিটোতে আছে এই দোকানটোতে বৈ দোকান দিবি ৰখা এতিয়া সোনকালে গৈ কিনে চাংগে আৰু বস্তুটো কেনেকুৱা কি ধৰণে আহিছে এই দোকানটোৰ ভিতৰতে সোমাই আছে একদম ভিতৰত কি সোমাই যাওঁতে এতিয়া ভিতৰত এন্ধাৰচোন তাৰমানে আমি আহোঁতে গধূলি হ'ল যে মানুহটো মুনিয়ান পাইছোঁ মই তেওঁ মোবাইলটো জোনাক কৰিব এতিয়া চাং ৰ কি আছে কি নাহা মানুহটো মুনিয়ে নাপাওঁ আকৌ ইমান গধূলি হ'ল চাওক গাইছ এইটো আছে বস্তুটো এতিয়া ঘৰলৈ লৈ গৈছোঁ আৰু ঘৰত নি কিনে ভালকৈ খুলি কিনে দেখামগৈ একদম খোলোঁতে ইটা এখন ওলালে ঘৰলৈ যাওঁতে আকৌ উচনীয়া বুনিয়াল লাড়ু গোটা আকৌ লগ পালোঁ তাৰমানে বুনিয়াল দোকান পালোঁ মই নৰো এইটো মাছ চাব গৈছিলে এইটো বুনিয়াল এইটো ফাইনেলি ঘৰ পাই গ'লোহি আৰু ঘৰ পোৱাৰ পিছত এতিয়া খুলি কিনে দেখুৱাম আৰু কি ওলায় মইনো হেৰি খুলি কিনে চালোঁৱে একদম হেৰিয়াত তিনিআলি এতিয়া আকৌ বুলি দেখুৱাম এতিয়া কি ওলায় তাৰমানে মই যে এইটো অৰ্ডাৰ দিছিলোঁ তাৰমানে চুলি কটা বুলি কেনে দেই এইটো তাৰমানে চুলিও কাটি পায় দাড়িও কাটি পায় এইকেইদিন আজিকালি চুলি কটা বহুত দাম নহয় 80 টকা হেনো আৰু কেইদিনমান হ'লে 100 টকা হ'ব এতিয়া ইমান দাম দি কিনে কেনেকৈ কাটিবি সেইকাৰণে মই মেচিনকেইটা অৰ্ডাৰ দিলোঁ আৰু ঘৰতে কটাম বুলি কিনে তো মেচিনটো যদি বাও লাগিছে তো লাইক এটা কৰি দিবি আৰু তো চাওক এনেকুৱাটো আকৌ মেচিনটো এই মেচিনটো যে তাৰমানে চাৰ্জিং দিব লাগে আকৌ চাৰ্জিঙৰ কেবুলডাল যে মই চাৰ্জিঙত লগাই দিছিলোঁ তাৰমানে এইটো চাৰ্জ দিছিলোঁ অনাৰ পিছত সেইকাৰণে মই আকৌ নিব পাহৰি থাকিলোঁ তাৰমানে 1 ঘণ্টা চাৰ্জ দিলে 45 মিনিট চলি আৰামছে কাটি পায় তাৰমানে ন' টেনশ্যন